दिनै फुंबिलिनि समावनो बटगावआव हेखायफारा ओनसोलाव प्रमद बर'आ गाहाय लामा लुफुंनांगौनि मोननै अन्थाइखाम्फा बेखेवदों। रायजो राजानि गाहाम हान्थामेलानि थाखाय गोदानै लामा लुफुंनांगौनि दिनै फुंबिलिनि समावनो प्रमद बर'आ खेबसेनो मोननै अन्थाइखाम्फा बेखेवदों। 30 नं सानजा क'क्राझार बियाबनि सिङाव थानाय बटगाव ओनसोलाव गाहायै 2.5 किल'मिटार लामा आरो हेखायफारा ओनसोलाव 2.3 किल'मिटार लामा लुफुंनांगौनि थाखाय अन्थाइखाम्फाखौ बेखेवना होयो बिटिआरनि गाहाय प्रमद बर'आ। अन्थाइखाम्फा बेखेवनायावनो बिटिआरनि गाहाय प्रमद बर'खौ हेफाजाब होयो 30 नं सानजा क'क्राझार बियाबनि लरेन्स इस्लारिया। लोगोसेयैनो ओनसोलनि रायजो आरो इउपिपिएल दोलोनि गोबां मावथिफोरखौबो हाबाफारियाव बाहागो लानायखौ नुनो मोन्दों। ডাঙৰীয়াৰ ইনিচিয়েটিভত ভোটগাঁৱত প্ৰায় 3 কিলোমিটাৰ ৰাস্তা আমি উদ্বোধন কৰিলোঁ, ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিলোঁ আৰু এতিয়া দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰীত এই বছৰ আমি প্ৰায় 95 লাখ ইয়াত চেংচন দিছোঁ আৰু নতুনকৈ এডিশ্যনেল ক্লাছৰুম নিৰ্মাণ কৰাৰ কাৰণে, কাৰণ দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰী আমাৰ এটা ঐতিহাসিক হায়াৰ ছেকেণ্ডাৰী। ইয়াৰ পৰাই বহুত আমাৰ নেতা, বহুত আমাৰ ভাল হিউমেন ৰিচোৰ্চ আগতে ইয়াৰ পৰাই জন্ম হৈছিলে। চ' এই বিদ্যালয়খন আমি সঁচাকৈ সকলো দিশৰ পৰা মানে ভালকৈ ৰাখিব লাগিব আৰু সেইকাৰণে মই ইয়াত 3 মাহমান আগতে আহিছিলোঁ আৰু সেই পৰিৱেশটো দেখা পাই পেলাই আমি ইয়াত নতুনকৈ এডিশ্যনেল ক্লাছৰুমৰ কাৰণে ইয়াত এটা এষ্টিমেট চেংচন কৰিছোঁ আৰু সেই কামটো আৰম্ভ হ'ব। ইয়াৰ লগতে অসম চৰকাৰৰ পৰাও ইয়াত 8 কোটি টকাৰ এটা অনুদান পাবলৈ গৈ আছে আৰু আমি আশা ৰাখিছোঁ এখন ইম্পৰ্টেণ্ট এখন স্কুল হিচাপে ইয়াত ছায়েন্স আৰু আৰ্টছ ষ্ট্ৰীম, ছায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীমটো অতি শীঘ্ৰে ইণ্ট্ৰডিউচ কৰিব লাগে, কাৰণ ওচৰতে মেডিকেল কলেজ আছে আৰু দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰীত ছায়েন্স নাই। এইটো বহুত এটা মানে ডাঙৰ বিষয়। তো সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ কৰিম যে এইটো বছৰতে যাতে ইয়াত ছায়েন্স ষ্ট্ৰীম খুলিব পৰাৰ কাৰণে আমাক অনুমোদন দিয়ে আৰু অহা একাডেমিক ছেশ্যনৰ পৰা ইয়াত ছায়েন্স খুলিবৰ কাৰণে আমি ব্যৱস্থা আৰম্ভ কৰিম। আঁচনিৰ আজি দুটা কাম হাতত লোৱা হৈছে। প্ৰথমে ভটগাঁও অঞ্চলত প্ৰায় 2.5 কিলোমিটাৰ আৰু এতিয়া হেকাইপাৰা এই অঞ্চলত 2.3 কিলোমিটাৰ নতুনকৈ ৰাস্তা বনোৱাৰ কাৰণে মুখ্যমন্ত্ৰীৰ যি প্ৰকল্প নিৰ্মাণ আঁচনি, এই আঁচনিৰ দ্বাৰা ইয়াত কৰা হ'ব। ইয়াৰ দ্বাৰা ৰাইজে যথেষ্ট সহায় পাব। ইয়াত আগতে তেনেকুৱা যাতায়াতৰ কাৰণে খুব অসুবিধা হৈছিলে, বিশেষকৈ বাৰিষা কালত, কিন্তু এতিয়া এই সমস্যাটো সমাধান হ'ব। তাৰ কাৰণে মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আঁচনিটো লোৱাৰ বাবে। थाखो 8, 9 आरो 10 फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। इम्पल्स आसामआ नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा। बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान, सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन। मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन। 12 दाननि थाखाय फरायसानि अनलाइन टिउसनआ सोलिगोन। इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास, अनलाइन टेस्ट, अनलाइन एसाइनमेंट आरो डाउट क्लियरिं सेसननि सुबिदा मोननो हागोन। इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन। गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन। लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन।